ইৰাণ আমেৰিকা সম্পৰ্কৰ অৱনতি এটা ডাঙৰ কাৰণ হৈছে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী। আপোনালোকে জানে যে পাৰমাণৱিক বোমা নিৰ্মাণ কৰিবলৈ ইউৰেনিয়াম লাগে। এতিয়া প্ৰাকৃতিক ইউৰেনিয়ামত প্ৰধানকৈ দুটা আইচোটোপ থাকে, ইউৰেনিয়াম 238 আৰু ইউৰেনিয়াম 235। এতিয়া পাৰমাণৱিক বোমা বনাবৰ বাবে আমাক দৰকাৰ হয় ইউৰেনিয়াম 235-ৰ, কিন্তু ইয়াৰ পৰিমাণ একেবাৰে কম, মাত্ৰ 0.7%। এতিয়া ইউৰেনিয়াম 235-ৰ পৰিমাণ বৃদ্ধিৰ বাবে ইয়াক ইউৰেনিয়াম 238-ৰ পৰা পৃথক কৰিবৰ বাবে গেছ চেণ্ট্ৰিফিউজ মেচিনত ইউৰেনিয়াম ভৰাই দুয়োটাকে জোৰেৰে ঘূৰোৱা হয়। এই কামটোক কোৱা হয় ইউৰেনিয়াম এনৰিচমেণ্ট, বা অসমীয়াত আমি ক'ব পাৰোঁ ইউৰেনিয়াম সমৃদ্ধকৰণ। সাধাৰণতে শক্তি উৎপাদনৰ বাবে 2-3% ইউৰেনিয়াম এনৰিচ কৰিলেই হয়। আনহাতে পাৰমাণৱিক বোমা বনাবৰ বাবে 90% এনৰিচ কৰা ইউৰেনিয়ামৰ প্ৰয়োজন। এতিয়া কোনো নতুন ৰাষ্ট্ৰই আচলতে বোমা বনাবৰ জোখেৰে যাতে ইউৰেনিয়াম এনৰিচ কৰিব নোৱাৰে, সেইটো চকু ৰাখিবৰ বাবে এটা সংস্থা আছে, তাক কোৱা হয় IAEA। 2003 চনত IAEAৰ এটা পৰিদৰ্শনকাৰী দলে ইৰাণত জোখতকৈ অধিক এনৰিচ কৰা ইউৰেনিয়ামৰ সন্ধান পালে। লগে লগে সমগ্ৰ পৃথিৱীতে লাগিল হোৱা ধোৱা। এই খবৰটো ওলোৱাৰ লগে লগে আমেৰিকা আৰু ইজৰাইলে খুবেই ভয় খালে। তেতিয়াৰ পৰা আমেৰিকা আৰু ইজৰাইলে ইৰাণক পাৰমাণৱিক বোমা বনোৱাৰ পৰা বিৰত ৰাখিবলৈ বিভিন্ন নিষেধাজ্ঞা দেশখনৰ ওপৰত জাপি দি আহিছে, আনকি তেওঁলোকে বহুবাৰ ইৰাণক আক্ৰমণ কৰিছে।